নমস্কাৰ সকলোকে। এতিয়া সন্ধিয়া লাগিছে। সন্ধিয়াৰ সময়ত সকলোৱে চাকি ধূপ জ্বলায়। মই যিহেতু ইয়াতে আছোঁ, মই নজ্বলাওঁ, ইয়াতে মায়ে জ্বলায়। আৰু আমাৰ বাইদেউ ছোৱালী তাইও খুব ভাল পায় এইবিলাক কৰি, মাৰ লগত সমানে। তো আৰম্ভ হৈছে সিহঁতৰ চাকি দিয়া পৰ্ব। সেয়া চাওক, মা আৰু তাই মিলি চাকি দি আছে। ভাল লাগে দিয়কচোন, এনেধৰণে ভগৱানৰ কৰ্মখিনিৰ প্ৰতি সৰুৰ পৰাই যদি আগ্ৰহী হৈ উঠে, ভাল। সেইটো শিকাব পাৰিলে ভাল বাচ্ছাবিলাকক। তাইক কিন্তু কোনেও ক'ব নালাগে, সন্ধিয়া হোৱাৰ লগে লগে নিজেই আহি থাপনাত চাকি দিয়ে বা ধূপ জ্বলায়। ইয়াতে আৰু মায়ে কৰি আছে, মাৰ লগত সমানে কৰি আছে। মই ঘৰত থাকিলে যেনিবা ময়ে কৰোঁ, কিন্তু ইয়াতে আছোঁ যেতিয়া ইয়াতেও কৰোঁ। ৰাতিপুৱাকৈ কৰোঁ মই ইয়াতে, সন্ধিয়া মায়ে দিয়ে। মায়ে যিহেতু ঘৰৰ গৃহিণী হয় বৰ্তমান। আগতে যেতিয়া বিয়া হোৱা নাছিলোঁ তেতিয়া মই নিজেই কৰিছিলোঁ, খুব ভাল পাওঁ মই এইবিলাক কৰি। মোৰ চাকি দিয়াটো মোৰ মানে খুব জৰুৰী কৰ্তব্য আৰু সেইটো মোৰ। আমাৰ গোঁসাই ঘৰটো খুব বেছি ষ্টেণ্ডাৰ্ড নহয়, যিহেতু আমি খুব ধনী শ্ৰেণীৰ মানুহো নহয়। তো এনেধৰণৰ গোঁসাই ঘৰতে আমি পূজা পাতল কৰি আহিছোঁ। ইয়াতে ৰুমে ৰুমে ধূপ ঘূৰাই আছে। মোৰ ৰুমতো যোৱা, লাইটটো পাকঘৰটো দিয়া। পাকঘৰ যিহেতু মা লক্ষ্মীৰ বসবাস, গতিকে ইয়াতেতো দিবই লাগে। যোৱা হৈছে, যোৱা। আঁঠুকাৰি লওঁ মা। সেৱা কৰিছে দেই। এইবাৰ তুলসীৰ তলত চাকি লৈ গৈছে মা।